বছৰ ৰাতি ভৰি দিলোঁ ভাল পাই 7 বছৰ হৈ থাকিলে নমস্কাৰ অসমবাসী, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আজি আপোনালোকৰ বাবে লৈ আছোঁ এটা অকণমান বেলেগতকৈ বেলেগ ভিডিঅ'। মানে আপোনালোক সকলোৱে চিনাকি অৰ্থাৎ জনপ্ৰিয় সুৰুজ নামৰ থিয়েটাৰখন আপোনালোকে সকলোৱে জানেই। গতিকে ময়ো ভাবিলোঁ আপোনালোকক অকণমান চিনাকি কৰি দিওঁ। যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকৰ লগত দুআষাৰ কথা পাতোঁগৈ। তেওঁলোকৰ অনুভৱ কেনেকুৱা, মানে তেওঁলোকে ইমান দিন নাটক কৰিছে, তেওঁলোকৰ অনুভৱ কেনেকুৱা, তাৰে বলক ভিডিঅ'টো জল্দি জল্দি আৰম্ভ কৰোঁগৈ, আহক। থিয়েটাৰ সুৰুজ আপোনালোকে চাইছেনে বাৰু? সুৰুজ নামৰ থিয়েটাৰখন। মই বৰ্তমান আছোঁহি ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ভালুকমৰা গাঁৱত। আৰু এইফালে বহি আছে টিকট বিক্ৰী কৰা কমিটিসকল। আৰু এইবোৰ টিকেট, যিহেতু থিয়েটাৰ এখন কিনি আনিবলগীয়া হয়, সেইকাৰণে টিকেট লৈহে ভিতৰলৈ সোমাবলগীয়া হয়। যিহেতু থিয়েটাৰ চাবলৈ আহিছে, গতিকেলৈ টিকেট এটা লৈহে ভিতৰত সোমাব লাগে। আৰু এইফালে ৰৈ আছে থিয়েটাৰ চাবলৈ যোৱাৰ বাটত গেট ৰখীয়াসকল। মানে টিকেট লৈহে ভিতৰলৈ যোৱা হয় থিয়েটাৰ চাবলৈ হ'লে। আৰু বাকী আপোনালোকে জানেই, ব'লক ভিতৰলৈ যাওঁ। এইপিনে দেখিছে আপোনালোকে সকলোৱে মেকআপ কৰি আছে। এইপিনে আপোনাৰ আছে যিখিনি মানে পুৰুষসকল আছে, আৰু সৌপিনে আছে আপোনালোকক দেখামগৈ মহিলাসকলো আছে, ছোৱালী। তো মানে মেকআপবোৰ নিজে নিজে কৰিছে নেকি? হয়, আমি নিজে নিজে কৰিম। কিছুমানত আপোনালোকে দেখিব যে মানে মেকআপবোৰ কি হয়, বেলেগে কৰি দিয়ে। আৰ্টিষ্টবোৰ থাকে, তেওঁলোকে মেকআপবোৰ কৰি দিয়ে। মই দেখিছোঁ এওঁলোক ইয়াত নিজে নিজে কৰিছে। এওঁ হ'ল জিতু গগৈ দেৱ। নমস্কাৰ। আপোনাৰ এনে কিমান দিন হ'ল বাৰু? মোৰ 28 বছৰমান হৈছে। মোৰ 28 বছৰ অন্তত এই লকডাউনত আমি 2 বছৰ ৰৈ দিলোঁ যে, এতিয়া আকৌ নতুনকৈ এইবাৰ আমাৰ আৰম্ভ হৈছে আৰু ভাল লাগিছে, ৰাইজৰ সমাদৰ পাইছোঁ। কালি হৈ গ'ল আপোনালোকৰ জাৰৰ জৰজা নামৰ যিখন নাটক। আজি আছে মৰমৰ জয়ুক। কালি যিখন চালোঁ জাৰৰ জৰজা বুলি, খুব সুন্দৰ লাগিলে, ভাল লাগিলে। তেওঁৰ মেইন যিজন মানে অভিনেতা, এখেতে হ'ল ৰাজা। আৰু আপোনালোকে দেখিছে এইপিনে মানে এতিয়া যিহেতু নাটক ষ্টাৰ্ট হ'ব হৈছে, গতিকে সকলোৱে এটা প্ৰাৰ্থনা কৰিছে, মানে নাটকখন কৰাৰ আগতে যাতে সকলো ভাল হয়, কোনো যাতে বেয়া নহয়, সেইকাৰণে সকলোৱে মানে ভগৱানক কৃপা কৰিছে যে। এইপিনে দেখিছে আপোনালোকৰ নটৰাজৰ মূৰ্তি। ইয়াত সকলোৱে সেৱা কৰিহে মঞ্চত নাটক কৰিবলৈ উঠে। তো যদি ভিডিঅ'টো বনাওঁতে যদি কিবা কিবি যদি ভুল বান্ধি হৈছে, আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো চাই থাকক, স্ক্ৰিপ্ট নোহোৱাকৈ, বেলেগতকৈ বেলেগ হ'ব। আৰু পাৰিলে আপোনালোকক থিয়েটাৰখনৰ যিটো অকণমান ডাইৰেক্ট স্ক্ৰিপ্ট দেখাম বাৰু। এখেত বেহৰবাৰী আউটপোষ্টৰে সদস্য। আপোনাক দেখিছোঁ, ভাল লাগিলে। কালি যি অভিনয় কৰিলে খুব ভাল লাগিলে। আশা কৰোঁ সকলোৱে আপোনালোকে ভালে হওক আৰু নাটকখন আগুৱাই যাওক। সকলোৱে নাজানে বিশেষকৈ সুৰুজ নামৰ থিয়েটাৰখন যে ইমান যে ভাল কৰে। মানে কথাটো কি হ'ল, থিয়েটাৰখন নামটো যেনেকুৱা সুৰুজ তেনেকুৱা কামো নহয় জানো? আপোনাৰ মতামত কেনেকুৱা? থিয়েটাৰখন কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। মোৰ 2 বছৰ হৈছে থিয়েটাৰলৈ অহা। তাৰ আগতে মই চিৰিয়েল কৰি আছিলোঁ। এতিয়া মই 2খন চিনেমা কৰি আছোঁ, বহাগত ৰিলিজ দিব। কি আছিলে নামটো? চিনেমাখনৰ নাম হৈছে, এখন নাম পাগল আৰু এখন নাম হৈছে অহংকাৰ এক দাবানল। বহাগত ৰিলিজ দিব, আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহ সদায় আমাক লাগে। আপোনালোকৰ চেনেলৰ যোগেদি মই সকলো দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মৰমৰ ভাইটি যিটো চেনেল যোগেদি আমাক সহায় কৰিছে, ভাইটি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেখেতে যেন আৰু আগবাঢ়ি যাব পাৰে, মোৰ তৰফৰ পৰা সেইটোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিম। তো সুৰুজৰ লগত জড়িত থকা আৰু এগৰাকী অভিনেত্ৰী লগ পালোঁ। তেখেতৰ পৰিচয়টো দিব তেখেতে প্ৰথমতে। মোৰ ঘৰ নলবাৰীত আৰু মোৰ নাম শ্ৰী প্ৰিয়ংকা পাঠক। হয়, আপোনাৰ সুৰুজৰ লগত জড়িত হোৱা কিমান দিন হ'ল? এবাৰ সূৰ্য মোৰ 1ম বছৰ, ভাইমমানে মোৰ 7 বছৰ। ভাইমমান কৈছে এখেতে। আপুনি চিনেমা বা চিৰিয়েল কৰিছে নেকি? চেল কৰিছোঁ। কৰিছে কি কি? ৰজনীগন্ধা। ইমান মনত নাথাকে আৰু কিমান মনত থাকিব। থিয়েটাৰ কৰি বা আপোনাৰ কেনেকুৱা হৈছে অনুভৱ? থিয়েটাৰতো বহুতেও সুখী অনুভৱ, যিহেতু 7 বছৰ ৰানিং ভৰি দিলোঁ ভাল পাই 7 বছৰ হৈ থাকিলে। আপুনি এনেকৈ থিয়েটাৰটো চবেই বেলেগ বেলেগ ধৰণৰ কেৰেক্টাৰ লয়, আপুনি নচালৈ নে বা কি কেনেকুৱা ধৰণৰ কেৰেক্টাৰ লয়? মেইন কেৰেক্টাৰত আছোঁ। আজি নাটক আছে আপোনাৰ মৰমৰ যুঁজাৰু, ইয়াতে সীতা চৰিত্ৰ আছোঁ। আৰু আপোনালোকেও চাওক আৰু আমাৰ নাটক কেনেকুৱা পায় ক'ব। প্ৰতিটো চিনেমা অকণমান সাৰাংশ দিব পাৰে। তো আপোনালোকক অকণমান দিম বাৰু স্ক্ৰিপ্ট, চাই থাকিব ভিডিঅ'টো, ব'লক। আৰু এজন পালোঁ অভিনেতা, তেখেতৰ পৰিচয়টো তেখেতে দিব এতিয়া। নমস্কাৰ, মই শ্ৰী চালুকৃষ্ণ চেতিয়া। মই মোৰ লখিমপুৰ ঢকুৱাখানা। আপোনাৰ অভিনয় কৰি কেনেকুৱা লাগিছে? কিমান দিন হ'ল? অভিনয় মই 2005 চনৰ পৰা থিয়েটাৰত জড়িত হৈছোঁ। অভিনয় কৰি আছোঁ, ভাল লাগে। অভিনয় কৰি ভাল লাগে। তেজত অভিনয় আছে, নাটক আছে।
এজন শিল্পী অলপ মন আছে। আপুনি আৰু কিবা কিবি বেলেগ বেলেগ থিয়েটাৰত বা বেলেগ চিৰিয়েল বা চিনেমা তেনেকুৱা কৰিছে নেকি? চিৰিয়েল চিনেমা কৰা নাই, থিয়েটাৰত আছোঁ। সূৰ্যত এইবছৰ মোৰ প্ৰথম, তাৰ আগতে থিয়েটাৰত আছোঁ, শৰাইঘাটত আছোঁ, থিয়েটাৰত আছোঁ, তেনেকৈ আছোঁ। ৰ'জ কুইন ৰাজহংস আছোঁ, থিয়েটাৰ কেইখনমানত। আৰু এইপিনে আপোনালোকে দেখিছে মানে যিহেতু নাটক কৰিব ন, বেলেগতকৈ বেলেগ মানে ভাওনা কৰিবলৈ যেনেকৈ দাড়ি মূৰ চব লগাই লয়। আৰু এইপিনেও আছে দাদা বুলিয়ে ক'ম মই। ভাল লাগিছে। সৰু ষ্টেটৰ এইবাৰ মোৰ প্ৰথম বৰ্ষত কাম কৰি গোটেইখিনি মানুহ এটা নিজৰ ফেমিলি নিচিনা লাগিছে। ইজনো কোনোবা এজনো কিবা এটা প্ৰব্লেম হয় ইজন দৌৰি আহে এজনৰ ওচৰলৈ। আৰু থিয়েটাৰ জগতখনেই এনেকুৱা ভাল লাগিছে, কাম কৰি বহুত ভাল লাগিছে। আপোনাৰ ঘৰটো? মোৰ ঘৰ লখিমপুৰ বান্দৰদোৱা। মেকআপ নিজে কৰিছে? মেকআপ চব নিজে কৰি নিজে কৈছে। দেখিছে মেকআপ মানে বুঢ়া দাড়ি লগাই সকলোৰে লগত কথা পাতিলোঁ। তাৰপিছত আৰু এজন অভিনেতা পালোঁ, অভিনেতা বুলিয়ে ক'ব লাগিব। আমাৰ মই খুৰা বুলিয়ে কৈছোঁ। আপোনাৰ কিমান দিন হ'ল মানে এই হুৰুচ নামৰ থিয়েটাৰখনত অংশগ্ৰহণ কৰা? 6 বছৰ হৈছে। 6 বছৰ হৈছে। আগতো আপুনি এখন এই হুৰুচ থিয়েটাৰখনতে বাওনাৰ উৰুলি বিয়া বুলি তাত আছিলে নেকি বাৰু? আছিলোঁ। খুব ভাল লাগিলে, খুব ভাল এক্টিং কৰে এখেতে। আপোনালোকে চাব যদি নাই চোৱা, হুৰুচ নামৰ থিয়েটাৰখনত প্ৰায় এখেতে থাকেই। আপোনাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ লেঙেৰী। মৰাণৰ লেঙেৰী। নামটো কি জনাব নেকি? লক্ষীনন্দন বৰা। এখেতে খুব ভালদৰে মানে এক্টিং কৰিছে। কালি চালোঁ। পাৰিলে মানে আপোনালোকক স্ক্ৰিপ্ট এটা দেখাম মই তাত নাটকৰ, চাব। আপুনি এনেকৈ যে মানে নাটক লয়, মানে এতিয়া কেৰেক্টাৰবোৰ লয়, আপুনি প্ৰায় কি কেৰেক্টাৰ লয়? মানে কিছুমানে হিৰ', মানে কিছুমানে বেলেগ ধৰণৰ বেলেগ লয়। আপুনি কি লৈ ভাল পায় আৰু কি লয়? মই কমেডিয়ান লওঁ। কমেডিয়ান লয়, এখেতে কমেডিয়ান লয়। আৰু সঁচাকৈ ভাল লাগে চাই পিনে। এখেতকো লগ পাই খুব ভাল লাগিলে। আৰু সকলোলৈ মোৰ শুভেচ্ছা থাকিল।